নিয়তিৰে মাথো কিৰিলি শুনিছো পৰকে আচুৰি ষ্টুডিঅ'ৰ ভিতৰত আছোঁ, বহুত ধুনীয়া লাগিছে আৰু এই সুন্দৰ পৰিৱেশৰ মাজত বহুত ধুনীয়া আৰু দাদাৰ ৰেকৰ্ডিং কৰিব আহিছোঁ আজি, বহুত ধুনীয়া। ৱেলকাম টু মাই ইউটিউব চেনেল পল্লৱ ব্লগ চেনেললৈ আজি স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি আছোঁ ডিপিলা এৰিয়াত, ৰেকৰ্ডিং কৰিব আহিছোঁ আজি ডিপিলা ষ্টুডিঅ'ত। আৰু ডিপিলা ষ্টুডিঅ'ত ইয়াত মানে সোমাই যাম এতিয়া। বহুত মানে আজি সুন্দৰ লাগে, বহুত দিনৰ মূৰত আহিলোঁ আৰু দাদাৰ কিবা এটা মানে কি ভিডিঅ' দিম ইউটিউবত, তাৰ কাৰণে এটা ছং কৰিব আহিছোঁ। আৰু নেক্সট বিহুৰ পাছত আমি ছং কৰিম, বহুত ধুনীয়া। আৰু আজি বিহুৰ কাৰণে আহিছোঁ, বহুত ধুনীয়া। নিয়তিৰে মাথো কিৰিলি শুনিছো। এয়া ভিতৰৰ অংশ আপোনাৰ ষ্টুডিঅ' চাওক না, কি সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু কি সুন্দৰ এটা মজা আৰু মজা। আৰু ইয়াতে বহুত জেগাৰ পৰা মানে আহে মানুহ আৰু ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ষ্টুডিঅ'টো। ইয়াত ডিপিলাত হয় আৰু বহুত ধুনীয়াকৈ বনাইছে আৰু বঢ়িয়াতে বনাইছে আৰু ইয়াতে প্ৰত্যেক মানুহ আহিব লাগে। দৰঙৰ যিমান মানুহ আছে সিমান মানুহ আহিব লাগে আৰু ইয়াতে ৰেকৰ্ডিং কৰিব লাগে। আৰু ইয়াতে এটা যোজনা গাব আহিছে আমাৰ দাদাই আৰু সুন্দৰকৈ গালে। আৰু নেক্সট ৰিলিজ হ'ব অহাকালি, আপোনালোকে পাই যাব, ইউটিউবত পাব বহুত ধুনীয়াকৈ। দুহাতে জনাই দিলো সেই ষ্টুডিঅ'ৰ ভিতৰত আছোঁ, বহুত ধুনীয়া লাগিছে আৰু এই সুন্দৰ পৰিৱেশৰ মাজত বহুত ধুনীয়া। আৰু দাদাৰ ৰেকৰ্ডিং কৰিব আহিছোঁ আজি, বহুত ধুনীয়া। নিয়তিৰে মাথো কিৰিলি শুনিছো পৰকে আচুৰি। আমাৰ ষ্টুডিঅ' এইটো নপুৰ ষ্টুডিঅ', সকলোৱে আহিব পাৰিব। আৰু এইটো আমাৰ পথৰুঘাট বুলি কয়, তাত আছে ষ্টুডিঅ'টো। কিছুমান ভাল ভাল গান কৰে ভূপেন কলিতা ছাৰে। আৰু ভিডিঅ'টো বহুত দীঘল নকৰিলোঁ, গীতটো যেন চবে আদৰি লয়। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু লাইক আৰু কমেণ্ট কৰি দিব।